आप लोग सुन लीजिए, असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूँ। हम होने नहीं दूंगा जब तक हिमंत बिश्व शर्मा जिंदा है, जब तक असम में चाइल्ड मैरिज नहीं होगा। आप सुन लीजिए, শুনি লওক, মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব। আপোনালোকে বুজি লওক। আৰু আপোনালোকক मैं आप लोगों को पॉलिटिकली चैलेंज करना चाहता हूँ। 2026 सन का पहले मैं ये दुकान बंद कर दूंगा, बंद कर दूंगा। আৰু কিমান নিষ্পত্তি হৈছে আৰু কিমান নিষ্পত্তি হৈছে গোচৰ নিষ্পত্তি হোৱাৰ লগে লগে ডি ভোটাৰটো আঁতৰি নাযায়। নেক্সট ইলেকশ্যনৰ যেতিয়া ভোটাৰ লিষ্ট ওলাই তেতিয়া ডি ভোটাৰটো আঁতৰি যায়। এতিয়া অসমত আজিৰ দিনত 96,987 মানুহৰ ওপৰত ডি লগোৱা আছে। তাৰে 94,412 নিষ্পত্তি হ'বলৈ বাকী আছে। বাকী 2000 নিষ্পত্তি হৈছে। হয় ডিটো পাৰ্মানেণ্ট হৈ গ'ল, নহ'লে তেওঁলোকৰ ডিটো উইথড্ৰ কৰিব দিছে, যিটো কমিশ্যনে উইথড্ৰ কৰিব। তাৰমানে সমস্যাটো আজিৰ দিনত 94,412 ব্যক্তিৰ আছে। দ্বিতীয়তে গোৰ্খা লোকসকলৰ ওপৰত এই চৰকাৰ অহাৰ সময়তে গোৰ্খা লোকসকল বিদেশী সংজ্ঞাত নপৰে বুলি এই চৰকাৰে কেবিনেট ডিচিশ্যন লৈছে। তাৰ কাৰণটো হ'ল যে নেপালৰ মানুহ ভাৰতত আহি থাকিব পাৰে, ভাৰতৰ মানুহ নেপালত আহি থাকিব পাৰে বাই দা ইণ্ডো নেপাল ট্ৰিটি। আৰু তাৰ কাৰণে আমি কৈছোঁ যে কোনো ধৰণৰ নেপালী মানুহক যি ভাৰতত থাকিবই পাৰে, ভাৰতৰ আৰ্মিত কাম কৰিব পাৰে যে গোৰ্খা হিচাপে, গতিকে তেওঁলোক বিদেশীৰ সংজ্ঞাত নাহে। আৰু বৰ্তমান ৰাজ্য চৰকাৰে গোৰ্খা লোকসকলৰ বিপৰীতে ট্ৰিব্যুনেলত যিমান কেছ আছে, কেছ হোৱাৰ দিনাটোৱে আমি কেছবিলাক উইথড্ৰ কৰি দিওঁ যে আমি এইটো কেছ চলাব নোখোজোঁ। গতিকে গোৰ্খাৰ কাৰণে মুছলমান মানুহ শংকিত হোৱাৰ কথা নাই, বৰঞ্চ আপুনি হেপী হ'ব লাগে যে ভাই আমাৰ গোৰ্খা ভাইসকলৰ সমস্যাটো এইখন চৰকাৰে সমাধান কৰি দিলে। কাৰোবাৰ ভাল হ'লে কোনোবাই শংকিত হয় নেকি? বেয়া হ'লেহে শংকিত হয়। গতিকে আমি হাউচটো আজি হেপী হ'ব লাগে যে অসমত আমি গোৰ্খা লোকসকলৰ সমস্যাটো সমাধান কৰি দিব পাৰিলোঁ। আমি জাতি হিচাপে এইকাৰণে আমি সংজ্ঞা নাৰাখোঁ যে আমি বিদেশী বুলি ৰাখোঁ। কোন মুছলমান, কোন হিন্দু, কোন বঙালী, কোন অসমীয়া, এই ধৰণৰ সংজ্ঞাৰ ভিতৰত আমি যোৱা নাই। গতিকে জনগোষ্ঠীয় তথ্যটো আমি সংৰক্ষণ কৰা নাই। আৰু আজিকালি বহুত মানুহ আছে যাৰ টাইটেলৰ পৰা ধৰিব নোৱাৰি হিন্দু নে মুছলমান। গতিকে আমি বহুত বৰাক ভেলীতে তালুকদাৰ নামৰ বহুত মানুহ আছে, ব্ৰহ্মপুত্ৰ ভেলীত তালুকদাৰ আছে। সেইকাৰণে চাফিচিয়েণ্ট টু ন' ডেট 94,000 মানুহৰ ওপৰতে আজিৰ দিনত কেছ চলি আছে। ধন্যবাদ। আমাৰ গোৰ্খা জনগোষ্ঠীৰ যদি ডিপুটাৰত নাম থাকে আমি ভাল পাওঁ, বেয়া পোৱা নাই। কিন্তু আমাৰ মানুহখিনি শংকিত হৈছে এই কাৰণে যে এজন দায়িত্বশীল এমপিয়ে পাৰ্লিয়ামেণ্টত এই কথা আমি ইয়াতে এক মিনিট, আমি ইয়াতে কোনো দায়িত্বশীল সংসদৰ কথা আলোচনা নকৰোঁ, কিন্তু এটা কথা দুখ লাগে যে সেই দায়িত্বশীল সংসদজনে যাৰ ভোট লয় তেওঁৰ নামটো লিখি দিলে ভাল আছিল কথাটো। আৰু এটা মোৰ সৰু ছেকেণ্ড ছাপ্লিমেণ্টাৰী হ'ল, কাৰ জৰিয়তে যিখিনি মানুহক নাগৰিকত্ব দিয়া হ'ব, এই ডি ভোটাৰৰ তালিকাত থকা কিমান মানুহৰ নাম আহিব, এইটো এটা আমাৰ তথ্য যদি দিব পাৰে ভালে আছিল। অধ্যক্ষ মহোদয়, কা আইনত পৰিণত হৈছে, বিধি এতিয়াও প্ৰস্তুত হোৱা নাই। গতিকে বিধিখন আহিলে আমি গম পাম যে কোনে নাগৰিকত্ব বা কি প্ৰচেছত দিব। কিন্তু এটা কথা যদি কাৰ আইনখন আমি পঢ়োঁ যে 14 চনৰ পিছত
কোনো মানুহে নাগৰিকত্ব পাব নোৱাৰে আৰু 71 চনলৈকে অহা মানুহ 96,000ৰ ভিতৰতে আছে যিখিনি আছে 2000 তাৰ পিছত পৰৱৰ্তী সময়ত কিমান মানুহ আহিছে এইখিনি এনআৰচিতে আছে যিখিনি নাম এনআৰচিতে কটা গৈছে কিন্তু আমি বঙালী অসমীয়া হিন্দু এনেকে কৰা নাই কাৰণ এনআৰচিত নাম নথকা মই যেতিয়া আপাৰ আসামত গৈছো আমাৰ বহুত খিলঞ্জীয়া লোকৰো এনআৰচিত নাম নাই গতিকে এনআৰচিত 16 লাখ মানুহৰ নাম কটা গৈছে এই 16 লাখ মানুহৰ মই ঘুৰা ফুৰা কৰি দেখিছো যে 2 লাখটো আমাৰ খাস একেবাৰে অসমীয়া মানুহৰ নাম কাটা গৈ আছে 14 লাখৰ ভিতৰত যদি বঙালী হিন্দু বুলিও আমি কওঁ 3-4 লাখতকৈতো তাত থাকাৰ উপায় নাই কাৰণ জিলাবিলাক চালে দেখা পোৱা যায় কিন্তু এনআৰচিৰ ডাটাটো ৰিলিজিয়ন ভিত্তিক কৰা হোৱা নাছিল কাৰণে তাৰ ওপৰতো চাই পেলাই আমি ধৰ্ম বিশেষে তাক ভাগ কৰিব নোৱাৰো কাৰণ এই বিষয়বিলাক ৰিলিজিয়নৰ ওপৰত নহয় এই বিষয়বিলাক এটা সেকুলাৰ সিস্টেমতে কৰা হয় গতিকে কাৰ জাতি কি কাৰ ধৰ্ম কি এটো কব দিগদাৰ কিন্তু এটা কথা কৰিমুদ্দিন বৰভূঞাৰ লগত মই সমভাগী যে কলিয়াবৰ সামুগুৰি ঢিং হোজাই এইবিলাকততো আৰু গোৰ্খা মানুহ নাই গতিকে গোৰ্খাৰ কাৰণে চিন্তা কৰিব কাৰণেতো বিজেপি আছেই গতিকে যিজন সংসদে কাৰোবাৰ পৰা ভোট লৈ তেওঁৰ কথা চিন্তা নকৰাটো দুৰ্ভাগ্যজনক এইটো ভুল তথ্য কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ এই বিষয়ত উল্লেখ কৰিছে মই পত্ৰখন আপোনাক দি দিম আপুনি ৰেকৰ্ড কাৰেক্ট কৰাই দিব কমল দেৱ প্ৰকাশিত মাননীয় অধ্যক্ষ মহোদয় ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কথাখিনি ক'লে আমি কথাখিনি দেখা পাইছো বা কিমানখিনি হ'ব কি নহ'ব মেইনলি উপাধ্যক্ষ মহোদয় আমাৰ এই যে এফটি কোড 100 নাম্বাৰ এফটি কোড হৈছিল তাৰপিছতে হোৱাৰ পিছতে এই এফটি কোডৰ যিখিনি আমাৰ জাজ হৈছিল বা হেৰি হৈছিল এই জাজ হওঁতে আমি দেখা পালো যে কেইবিলাক যেতিয়া নিষ্পত্তি হোৱাৰ ক্ষেত্ৰত অকণমান খেলি মেলি বা ভালকৈ হেৰিয়ে নহয় এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ যে এফটি কোৰ্টৰ এই ক্ষেত্ৰত যাতে কেছখিনি যাতে সোনকালে যাতে ডিছপ'জ হয় আৰু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছে যে বেংগলী মানুহৰ সমস্যাটো ইয়াৰ পিছতে হ'ব তো এই ক্ষেত্ৰত যাতে তৎপৰতে কাম কৰে এইটো মই অনুৰোধ জনাইছোঁ মাননীয় অধ্যক্ষ মহোদয় আমি যদি চাব যাওঁ যে 2,44,144টা কেছ আছিলে আৰু এতিয়া কেছ কমি 94,000 হৈছে কেছৰ সংখ্যা বহুত যোৱা কিছু বছৰত কমিছে আৰু ময়ো এবাৰ এফটি কোৰ্টৰ কামবিলাকৰ ৰিভিউ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনিও এবাৰ ৰিভিউ কৰক আমিও চাম লোকসভা নিৰ্বাচনৰ পিছতে এবাৰ আমি গোটেই এফটি কোৰ্টৰ কাৰ্য বিৱৰণী সম্পৰ্কে ৰিভিউ কৰাৰ কাৰণে যেটো প্ৰস্তাৱ দিছে হেতু মই মানি লৈছো আৰু উইল ৰিভিউ দা functioning of the foreigners tribunal. Question number 2063, Aminul Islam. Sir, Honorable Chief Minister. মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মোৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে এটা উল্লেখ কৰিছে যে আমাৰ নগাঁও ঢিং ভোৰাগাঁও এই পথটোৰ নগাঁৱৰ পৰা ঢিঙলৈকে অসম মালাৰ অধীনত নিৰ্মাণ হৈ আছে আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক এবাৰ লিখিতভাৱে জনাইছিলোঁ যে বাকীখিনি ঢিঙৰ পৰা ভোৰাগাঁও হৈ যিটো মৰিগাঁও বাচনাঘাট আহি লাগিছে এই বাকী ৰাস্তাখিনিও অসম মালাত অধীনত সামৰি এটা মালা তৈয়াৰ কৰি ল'ব লাগে মুখ্যমন্ত্ৰী মহোদয়ে লিখি দিছিলে আমি ডিপাৰ্টমেণ্টত দিছোঁ কিন্তু এতিয়ালৈকে অসম মালাৰ অধীনত বাকী ৰাস্তাখিনিৰ কোনো ধৰণৰ চেংচন হোৱা আমি দেখা নাই গতিকে ঢিঙৰ পৰা ভোৰাগাঁও বাচনাঘাটলৈকে বাকীখিনিও অসম মালাত যদি সোমাই লয় তেনেহ'লে মৰিগাঁৱৰ পৰা নগাঁওলৈকে এটা বিকল্প ৰাস্তা হ'ব বাকীখিনি তাতে আছে প্ৰায় 50+ হ'ব নগাঁৱৰ পৰা 24 কিলোমিটাৰ হৈছে ঢিঙলৈকে ঠিক আছে অধ্যক্ষ মহোদয় নগাঁৱৰ পৰা ঢিঙলৈকে আমি ৰাস্তাখিনি অসম মালাত কৰিছোঁ ঢিঙৰ পৰা মৈৰাবাৰীলৈকে 5.9 কিলোমিটাৰ ইমানেই অসম মালা কৰিব লাগে নে নেকি তো মৰিগাঁওলৈকে মালাটো এটা হ'ব লাগে মানে মৰিগাঁও মালাটো হ'ব লাগে তাৰমানে মৰিগাঁৱৰ পৰা ঢিঙলৈকে ঠিক আছে আপুনি কৈছে বিষয়টো মই পৰীক্ষা কৰি চাম
আমাৰ বিভাগৰ বিষয়াসকল আছে, তেওঁলোকে বিষয়টোৰ ওপৰত কিমান টকা কি প্ৰয়োজন চাই পেলাই মোক জনাব। আজিয়ে মই কথা নিদিওঁ, পিছত বিধায়ক মহোদয়ৰ লগত আলোচনা কৰি অসমমালা 3ত তাক আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই চেষ্টা কৰিলোঁ। Thank you. Question number 207. আমিনুল ইছলাম। সেকেন্ড সাপ্লিমেন্টারি জুনিয়ৰ হৈছে আৰু এটা সাপ্লিমেন্টারি আৰু এটা আছে। ইয়াত মানে নৰসিংবাৰী এখন দলং 2018 চনত নৰ্থ ইষ্ট প্লেণ্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডে এই 6 বছৰত ল' কৰিলে। এইবাৰ 2023ত এইটো কেঞ্চেল কৰা বুলি কৈছে। এই দলংটো আৰু মৈৰাবাৰীৰ পৰা গৰুখুটিলৈ PMGS ৰাস্তা ইয়াত আছে, কুচনত চিট আছে। এইটো এনেকুৱা এজন কণ্ট্ৰেক্টৰক দিছে, আফতাবুদ্দিন নাম, মানে কাম কৰি গৈ আছে, পিছফালে ৰাস্তাটো একদম শোচনীয়ভাৱে নষ্ট হৈ আছে। কাম কৰাৰ লগে লগে গোটেই ৰাস্তা বৰবাদ হৈ গ'ল। কিন্তু এইটো যদিও দিছে যে তেওঁৰ যিটো ছিকিউৰিটি এমাউণ্ট জমা থাকে তাৰ পৰা কিন্তু কামটো নহ'ব বাকীখিনি। ইয়াতে হেভি গাড়ী আহাৰ বুলি উল্লেখ কৰিছে প্ৰশ্নত, কিন্তু হেভি গাড়ীটো যায়েই, কিন্তু ৰাস্তাটো সঁচাকৈ বেয়াকৈ কৰিছিল। গতিকে মই ভাবোঁ এইটো এটা কঠোৰ হেৰি ল'ব লাগে, মানে ঠিকাদাৰৰ বিৰুদ্ধে এটা পদক্ষেপ ল'ব লাগে। অধ্যক্ষ মহোদয়, বিষয়টো মই বিবেচনা কৰিম। The next question 207 আমিনুল ইছলাম জুনিয়ৰ। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ গাঁওৰক্ষী বাহিনীৰ বিভিন্ন সমস্যা সংক্ৰান্ত যিটো প্ৰশ্ন আছিল, আমি উত্তৰত অলৰেডি পাইছোঁ যে 6,40,375জন গাঁওৰক্ষী বাহিনী আছে। ইয়াৰ 5,62,725জন পঞ্জীকৃত আৰু 77,650জন অপঞ্জীকৃত। এই বিষয়টোৰ তেখেতসকলৰ যিটো মাননি হিচাপত দিয়া হয় বা পাৰ হেড 100 টকাকৈ, মান্থলি 100 টকাকৈ পাৰ হেড দিয়া হয়, আৰু 25জনীয়া এটা সদস্য টীম হৈ বনোৱা হৈছে। সেইখিনিক 2500 টকা মাহত দিয়া হয়। তাৰো আমি দেখিছোঁ যে যোৱা প্ৰায় 6 মাহৰ পৰা সেই পইচাখিনি আদায় দিয়া হৈ থকা নাই। এটা অত্যন্ত চিৰিয়াছ ইছ্যু বুলি আমি বিবেচনা কৰিছোঁ। আৰু ইয়াৰ আগতেও চৰকাৰে 5,000 টকাকৈ প্ৰদান কৰাৰ কথা আছিল। এই বিষয়টো অলৰেডি খুব বেছি ক'বলৈ এইকাৰণে নাই যে অসম গাঁও প্ৰতিৰক্ষা বাহিনী সংশোধনী বিধেয়ক 2024 অলৰেডি বিল এটা আহিছে। এই বিষয়ে অলৰেডি ইয়াৰ সংজ্ঞা, কৰ্তব্য, কাৰ্য সমিতিসমূহ গঠন, প্ৰশাসনৰ নিয়ন্ত্ৰণ, পাৰিতোষিক বিষয় সাঙুৰি লোৱা হৈছে। এইকাৰণে বেছি কোৱেশ্যন কৰিব লগা নাই। কিন্তু এনেকুৱা এটা ইনজাষ্টিচ যে য'ত 6 লাখ 6.5 লাখ মানুহ 100 টকাকৈ মাহত পায়। আপুনি জানিব বিচাৰিছে? হয়, মই খালি লগতে এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ মানুহ, গাঁওৰক্ষী বাহিনী আমাৰ তাত যথেষ্ট এক্টিভ। প্ৰতিখন গাঁৱত কিবা বুজি পাইছোঁ। আপুনি কি জানিব বিচাৰিছে এতিয়া? বিচাৰিছোঁ যে 100 টকাকৈ পাৰ মাহ এইটো অন্যায় আৰু ৰেগুলাৰ কৰিব লাগে। গাঁওৰক্ষী বাহিনী কোনো চাকৰি নহয়, ই এটা ভলেণ্টিয়াৰী এছ'চিয়েশ্যন আৰু নিজৰ গাঁওখনকে নিজে সুৰক্ষা দিয়ে। গতিকে ইয়াততো টকা পইচাৰ কথা আহিবই নালাগে। গাঁৱৰ ডেকা চামে যেনেকৈ যুৱক সংঘ এটা প্ৰত্যেক বছৰে নতুন নতুন কমিটিহে গাঁওখনৰ দেখভাল কৰে। অসমত যেতিয়া গাঁওৰক্ষী বাহিনী বনোৱা হৈছিল, তাৰ উদ্দেশ্য এইটো আছিল যে গাঁওখনক চুৰি ডকাইতিৰ পৰা গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে বচাব। এইটো চাকৰি বুলি ভাবি ল'লে দিগদাৰী হ'ব। গতিকে এইটোতো মোৰ মতেতো 100 টকাও মাননি ল'ব নালাগে। তেওঁলোকে নিজৰ গাঁওখনকে নিজে প্ৰটেকশ্যন কৰে। খালি প্ৰটেকশ্যন কৰাটো যাতে ইলিগেল নহয়, সেইটো কাৰণে গাঁওৰক্ষী বাহিনীক এটা সাংবিধানিক দায়িত্ব দিয়া হয়। এইবাৰ আমি আইনত আনিছোঁ যে গাঁওৰক্ষী বাহিনীক যদি অতিৰিক্ত দায়িত্ব দিয়ে, যেনেকৈ ইলেকশ্যনৰ দায়িত্ব দিয়ে, চৰকাৰী কামত যদি লগায়, তেতিয়াহ'লে আমি তেওঁলোকক সেই কামৰ বিপৰীতে মাননি এটা দিয়াৰ ব্যৱস্থা কৰিম। ইলেকশ্যনত লগালে, কোনোবা ফ্লাড অপাৰেশ্যনত লগালে, কোনোবা যিখিনি তেওঁলোকৰ ডিউটি নহয়, কিন্তু গাঁওখন ৰক্ষা কৰাটো তেওঁলোকৰ এটা ভলেণ্টিয়াৰী কাম, আৰু সেই কামটোৰ বিপৰীতে তেওঁলোকে টকা নাপাব বা লোৱাটো উচিত নহয়। কাৰণ সম্পত্তি চুৰি হ'লে কাৰ হ'ব? নিজৰে সম্পত্তি চুৰি হ'ব। কিন্তু এইবাৰৰ বিলখনত আমি আনিছোঁ যে আজি হাউচে এমেণ্ডমেণ্ট হ'লে যে তেওঁলোকক যদি চৰকাৰী কামত লগায়, তেওঁলোকক আমি এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু গাঁৱখনক নিৰাপত্তা দিয়া কামটো
আমি চৰকাৰী কাম বুলি ধৰা নাই নিজৰ ঘৰখনক নিজে এতিয়া নিজৰ ঘৰখনৰ নিজে তলা চাবি মাৰি ৰাখে যাতে প্ৰটেক্ট হয় তেনেকৈ গাঁওখন সুৰক্ষা কৰি ৰাখিব কিন্তু এইটো মই মানি লৈছো যে কেতিয়াবা চৰকাৰে তেওঁলোকক চৰকাৰী কামত ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকে মাননি পাব লাগে সেইকাৰণে এইবাৰ বিলখনত অনা হৈছে যে গাঁও সুৰক্ষা বাহিনী যে ভলেণ্টাৰী অৰ্গেনাইজেশ্যন বাট এজ এণ্ড হুৱেন দে আৰ ডিপ্লয়ড ফৰ দ্য গভৰ্ণমেণ্ট ৱৰ্ক আউটছাইড দ্য ভিলেজ বা তেওঁলোকৰ নৰ্মেল কামৰ বাহিৰেও যেতিয়া আমি স্পেচিয়েল কামত এংগেজ কৰিম তেতিয়া আমি তেওঁলোকক কিবা এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম ধন্যবাদ মই শেষত মই আমাৰ সদনক ক'ব খোজো যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন অসমৰ মানুহে ভলেণ্টিয়াৰলি ৰাজহুৱা কাম কৰে ইয়াক দৰমহা বেতন আদিৰ লগত সোমোৱাই পেলাই অৰ্গেনাইজেশ্যনটোৰ আত্মাটোক আমি কিল কৰি দিব নালাগে এইটো মোৰ ৰিকুৱেষ্ট ধন্যবাদ কুৱেশ্যন নম্বৰ 208 শ্ৰী কমলেশ্বৰ দে পুৰকাইছে আপুনি ক'লে কমলেশ্বৰ পুৰকাইছে আপুনি ক'লে সাপ্লিমেণ্টাৰী পাওঁ মানে আপুনি ক'লে সাপ্লিমেণ্টাৰী এটা পাওঁ আপুনি তেতিয়াই ক'লে যে ঠিক আছে এতিয়া কুৱেশ্যন নাই জবাবৰ পিছত খালি এটা কথা পাওঁ যে তেখেতসকলৰ কুৱেশ্যন কৰক সেইটোৱে কি জানিব বিচাৰিছে আপুনি জানিব বিচাৰিছো যে এই তেখেতসকলৰ ৰাতি পহৰা দিবৰ কাৰণে টৰ্চ লাইট কাপোৰ ঠাণ্ডাৰ কাপোৰ ব্লেংকেট এই যিখিনি সা সৰঞ্জাম দিব লাগে বা আগত আসামত দিছিল সেই বস্তুটো ৰেগুলাইজ হ'ব নে নাই অধ্যক্ষ মহোদয় সেইটো বস্তু ৰেগুলাৰাইজ হৈ আছে কেতিয়াবা টকা পইচাবোৰ পাওঁতে 31 মাৰ্চ হয় আমাৰ বিত্তীয় পৰিৱেশৰ লগত বা চৰকাৰৰ যিটো নিয়ম বহুতখিনি ডিষ্ট্ৰিক্টে পকেট মানি পাইছে কেইখনমান ডিষ্ট্ৰিক্টে পোৱা নাই ফাইলবিলাক প্ৰচেছত আছে মাৰ্চৰ আগতে চবেই পাই যাব আৰু গাঁওৰক্ষী বাহিনীৰ সুবিধা বঢ়োৱাত টৰ্চ লাইট আঁঠুৱা বা মস্কিটো অইনমেণ্ট এইবিলাক সুবিধা বঢ়োৱাত চৰকাৰৰ কোনো অসুবিধা নাই আমি যিমানখিনি পাৰোঁ আমি কৰি গৈ থাকিম থেংক ইউ শ্ৰী কমলেশ্বৰ দে কুৱেশ্যন নম্বৰ 208 প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰীৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কিছুমান দৃষ্টান্তমূলক আৰু প্ৰশংসনীয় পদক্ষেপ আমি দেখা পালোঁ যেনেকুৱা ড্ৰাগছৰ বিৰুদ্ধে অভিযান মাটিৰ দালাল সুদখোৰ আৰু গুড গভৰ্নেন্সৰ ক্ষেত্ৰত যিটো পদক্ষেপ লৈছে এৰেষ্ট হৈছে বা ইতিমধ্যে আইনী ব্যৱস্থা চলি আছে এইখিনি ব্যৱস্থা হৈ আছে তৎপৰতা কাম চলি আছে আমি এইখিনি ক'ব বিচৰা নাই আমি ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীলৈ মই মুখ্যমন্ত্ৰীলৈ এটা বস্তু কথাটো মই ভিতৰৰ কথাখিনি কৈ আছোঁ আৰু যি কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ে আগতে কৈছিল এই যেতিয়া এই পদক্ষেপটো সুশাসন অৰ্থাৎ গুড গভৰ্নেন্সৰ কাৰণে যেতিয়া এই এৰেষ্ট বা এইখিনি চলি আছে তেতিয়া অকণমান সলনি কৰি দিলে সিহঁতে কি কৰে মানে সিহঁতে কৰে যে এতিয়া অফিচত সেইখিনি কাম নকৰে কাকত কিবা ত্ৰিস্তলত যাই কেনে সিহঁতৰ লগত কিবা কণ্টেক্ট হয় ঘৰত যাই কেনে কণ্টেক্ট হ'ব মানে পদ্ধতিটো অকণমান চেঞ্জ কৰি দিলে মাননীয় মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ কৰিম এই যে যিটো ত্ৰিস্তলত বা কোনোবা হোটেলত যাই কিনে এনেকুৱা যদি কোনোবা কাৰ্য যদি সংগঠিত কৰি থাকে যিজন ত্ৰিস্তলে এই কামটো কৰে বা কিছুমান বিষয় আছে কিছুমান কৰ্মচাৰী আছে আমি দেখা পাইছোঁ যে হয়তোবা সিহঁতৰ বিৰুদ্ধে তথ্য আছে কিন্তু আমি অফিচিয়েলি তথ্যখিনি দিব নোৱাৰি এই ক্ষেত্ৰতো যাতে মুখ্যমন্ত্ৰী যাতে তৎপৰতা কাম কৰে কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কাম শুরু কৰিছে আমি ধন্যবাদ জনাইছোঁ যাতে এই ক্ষেত্রে যাতে কামটো হাতত ল'ব অনুৰোধ জনাইছোঁ অধ্যক্ষ মহোদয় ৰাজ্যৰ ভিজিলেন্স এন্টি কৰাপশ্যন CM ভিজিলেন্স আৰু CIDৰ ফালৰ পৰা আমি যিমান পাৰোঁ য'তে আমি অভিযোগ পাওঁ আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ল'লে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আমি চেষ্টা কৰি আছোঁ আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতেদি নলয় গুগল পে বা কোনোবা এখন হোটেলৰ বাহিৰত দোকান এখন অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে পইচাটো তাত জমা দিব লাগে দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালোঁ তেতিয়া ফাইলটো প্ৰচেছ হয় আৰু বহুতে গুগল পেত পইচা লয় আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSOৰ একাউণ্টতো গুগল পেত পইচা লৈ লয় গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেইবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছোঁ
চোৰে যেতিয়া কৌশল সলনি কৰে পুলিচেও তাক সলনি কৰিব লাগে গতিকে চোৰ পুলিচৰ এইটো খেলা চলি থাকে আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান সিস্টেমবিলাক অলপ পৰিৱৰ্তন হৈছে আমি নতুন সিস্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম ধন্যবাদ কোয়েশ্চন নম্বৰ 209 শ্ৰী দুৰ্গাৰাজ বড়ো absent the question number 210 শ্ৰী যাদৱ চৌধুৰী Honorable Minister মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় 2020 চনত তৃতীয়খন বড়ো শান্তি চুক্তি অসম চৰকাৰ নিখিল বড়ো ছাত্ৰ খণ্ড NDP আৰু UBPৰ মাজত অনুষ্ঠিত হৈছিল মোৰ সাপ্লিমেণ্টাৰী কুৱেশ্যন হ'ল যে চুক্তিৰ লগত BTCৰ বাহিৰত প্ৰায় 22খন জিলাৰ বাহিৰত থকা বড়ো কছাৰীসকলৰ অটোনমাস কাউন্সিল বড়ো কছাৰী অটোনমাস কাউন্সিল যেটো গঠন কৰা হ'ল আজিলৈকে বড়ো কছাৰী অটোনমাস কাউন্সিলৰ ভিলেজ নটিফিকেশন আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম বৰ্তমানলৈকে কৰা হোৱা নাই হে মই আপোনাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ কেতিয়ালৈকে ভিলেজ নটিফিকেশন আৰু সমষ্টি নিৰ্ধাৰণৰ লগতে বড়ো কছাৰী অটোনমাস কাউন্সিলৰ ইলেকশ্যন অনুষ্ঠিত কৰিব থ্যাংক ইউ মাননীয় অধ্যক্ষ মহোদয় বড়ো কছাৰী ওয়েলফেয়াৰ কাউন্সিলৰ সীমা নিৰ্ধাৰণৰ বিষয়টো আমি বিভিন্ন সময়ত আলোচনা কৰি আছো আৰু বিষয়টো 90% সমাধান হৈছে কিন্তু ৰাভা হাছং এৰিয়াত যিখিনি বড়ো গাঁও পৰে সেই বড়ো গাঁওখিনি বড়ো কছাৰী ওয়েলফেয়াৰ কাউন্সিলত অন্তৰ্ভুক্ত হ'বনে নাই এই সম্পৰ্কে ৰাভা হাছং অটোনমাস কাউন্সিল বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিল আৰু ৰাজ্য চৰকাৰৰ মাজত নিৰন্তৰ আলোচনা চলি আছে এই আলোচনাত 2-3 বাৰ ময়ো ভাগ লৈছো আৰু সমস্যাটো যিমান সোনকালে পাৰা যায় সমাধানৰ কাৰণে প্ৰচেষ্টা কৰিছো মই বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিলক এটা প্ৰস্তাৱো দিছিলো যে ৰাভা হাছঙৰ গাঁওখিনি বাদ দি বাকি গাঁওখিনি অন্তত নটিফাই হৈ যাওক যাতে যিখিনি হোৱা নাই সেইখিনি আমি আলোচনা কৰি থাকিব পাৰো কিন্তু বিষয়টোৰ সম্পৰ্কত তেখেতসকল এতিয়াও একত্ৰিত হ'ব পৰা নাই আৰু আমাৰ চৰকাৰৰ যিটো নীতি যে আমি আলাপ আলোচনা কৰি সমস্যাবোৰ সমাধানৰ কাৰণে চেষ্টা কৰো মই ভাবো যে ৰাভা নেতৃত্ব আৰু বড়ো নেতৃত্বৰ মাজত আলাপ আলোচনাৰ মাজেৰে আমি খুব কম দিনৰ ভিতৰতে এই সমস্যাটো আমি সমাধান কৰিব পাৰিম সময় নাই আৰু মাত্ৰ যেহেতু বিষয়টো উত্থাপন হৈছে অধ্যক্ষ মহোদয় মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰায় এটা কথা জানিব খুজিছোঁ ভৈয়াম কাৰ্বি ওয়েলফেয়াৰ কাউন্সিলৰ বিষয়ে কিমান আগবাঢ়িছে বা সেই বিষয়টো সম্পৰ্কে তেখেতে কিবা ক'ব নেকি প্লেন কাৰ্বি কাউন্সিল ওয়েলফেয়াৰ কাউন্সিল অধ্যক্ষ মহোদয় প্লেন কছাৰী ভৈয়াম কাৰ্বি সকলৰ ওয়েলফেয়াৰ কাউন্সিল নিৰ্মাণৰ বিষয়টো আগবাঢ়ি গৈছে আৰু খুব কম সময়ৰ ভিতৰতে আমি এই কাউন্সিলখন ঘোষণা কৰিব পাৰিম তাৰ প্ৰক্ৰিয়াটো প্ৰায় আগবাঢ়ি গৈছে থ্যাংক ইউ কোয়েশ্চন নম্বৰ অভাৰ এতিয়া অনাৰেবল মেম্বাৰ স্যার আমার বিধানসভাত ওয়াকআউটৰ নিয়মটোৰ ওপৰত আপোনাৰ এটা ৰুলিং লাগে স্যার মই নাজানো মই যদিও সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মই নিজেও নাজানো স্যার স্যার এইমাত্ৰই দেখিলো কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলে আৰু এজন নিৰ্দলীয় বিধায়কে সদন ত্যাগ কৰিলে সদন ত্যাগ কৰি মই মোবাইলত চাই আছো বাতৰি আহি গ'ল যে OPSৰ কাৰণে কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰিলে তেওঁলোকে বাইট দিলে বাইট দি স্যার আকৌ 5 মিনিটৰ ভিতৰতে ঘূৰি আহি তেওঁলোকে সদনৰ প্ৰশ্ন আমাৰ কুৱেশ্যন আৱাৰত অংশগ্ৰহণ কৰিলে স্যার একচুয়ালি এইটো সদনটো কিমান মিনিটৰ কাৰণে তেওঁলোকে সদন ত্যাগ কৰিলে স্যার এইটো পাৰে নেকি স্যার এইটোৰ পৰা আপোনাৰ ৰুলিং এটা লাগে স্যার টিভি তোলাবৰ কাৰণে এইটো সদন ত্যাগ হয় স্যার
স্যার অকল টিভিটো লাগাৰ কাৰণে এইটো সদন ত্যাগ হয় তাৰ কাৰণে স্যাৰ আমাক ৰুলিং লাগে স্যাৰ টিভিটো আপোনালোকে কৈ যাব টিভিটো লোৱাৰ কাৰণে আমি ৱৰ্কআউট কৰিম কৈ যাব লাগিব টিভিটো লোৱাৰ কাৰণে ৱৰ্কআউট কৰিলো ফৰ 5 মিনিট মই সন্মানীয় সদন আমাৰ দেশৰ যিটো গণতান্ত্ৰিক মানে প্ৰক্ৰিয়া এই পাৰ্লিয়ামেণ্টত আমি যি ধৰণে আমাৰ ৰুলে দিছে সেই ৰুল অনুযায়ী কোনোবা যদি চৰকাৰৰ কিবা এটা প্ৰস্তাৱক মনোভূত নহয় আৰু এইটো প্ৰতিবাদৰ নামত ৱাক আউট কৰিব পাৰে এতিয়া ৱাক আউট কৰাৰ নিয়মটো হ'ল এটা হ'ল টাইম টেবল ছাবজেক্টৰ ওপৰত যিটোৰ ওপৰত আলোচনা কৰিছে এটা কুৱেশ্যন আৱাৰত যদি হৈ যায় তো কুৱেশ্যন আৱাৰৰ পৰা ৱাক আউট কৰিব পাৰে মানে খণ্ড বাই খণ্ড আৰু ইয়াৰ পিছত কিবা এটা বিলৰ ওপৰত যদি ডিছকাশ্যন কৰে সেইটোৰ ওপৰত নহয় আপোনালোকে মেনশ্যন কৰা আৰু এটা কথাটো হ'ল কি মানে আপোনালোকে যেতিয়া ৱাক আউট কৰে তেতিয়া ডিক্লেয়াৰ কৰি যাব লাগে যে আপোনালোকে দিনটোৰ কাৰণে ৱাক আউট কৰিছে না গোটেই সেশন না এটা ডিছকাশ্যনৰ মানে বিজনেছৰ ওপৰত সেইকাৰণে যেতিয়া আহিছিলে আমি প্ৰশ্নটোৰ উত্তৰটো তেতিয়া আজি হৈ গ'ল পৰৱৰ্তী পৰ্যায়ত যাতে নহয় পেঞ্চনৰ ওপৰত যিটো কুৱেশ্যন নাই এইটো মই পেঞ্চনটোৰ কাৰণে আমি ৱাক আউট কৰিছো বেলেগৰ কাৰণে নহয় ৱাক আউটটো নহয় ৱাক আউট সদন ত্যাগটোতো পেঞ্চনতো অলৰেডি ৰিপ্লাই হৈ গ'ল আৰু কি সদন ত্যাগ কৰিব এটা সময়লৈকে কুৱেশ্যন আৱাৰ এতিয়া কুৱেশ্যনৰ ক্ষেত্ৰত কুৱেশ্যন আৱাৰ হ'ব ইট ইজ নট ডিছকাশ্যন প্লিজ কুৱেশ্যন আৱাৰ ডিছকাশ্যন নহয় সেইটো কাৰণে কুৱেশ্যন আৱাৰত যদি কোনোবা এটাত ৱাক আউট হয় টোটেল কুৱেশ্যন আৱাৰত ৱাক আউট বুলি ধৰা হ'ব কাৰণ তেওঁ বিষয় নহয় তো কৰিমুদ্দিন ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ এক্ট যিটো আমাৰ যেতিয়া আপুনি ক'ব তেতিয়া পাব দে না কি ক'ব খুজিছে আপুনি যিটো বাতিল লৈছে পইণ্ট অফ অৰ্ডাৰ কি সদনৰ বাকী কাৰ্যসূচী না প্লিজ এতিয়া আমাৰ শ্বৰ্ট নটিছ কুৱেশ্যন আমিনুল ইছলাম ডাঙৰীয়া আমিনুল ইছলাম ডাঙৰীয়া প্লিজ short notice question please sir short notice question short notice question please short notice question please sit down sir Aminul Islam Dangoria একজন বছর আনিছিল না মাননীয় অধ্যক্ষ মহোদয় এক মিনিট কব দিয়া short notice question তাৰ পিছত short notice question short noticeৰ পিছত এডজৰ্নমেণ্ট short notice question ইয়াৰ পিছত কি আমিনুল ইছলাম ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত ৰখা অধ্যক্ষ short notice আমিনুল ইছলাম ডাঙৰীয়া জ্যেষ্ঠ তেখেতৰে আছিলে 5টা প্ৰশ্ন গোটেই 5টা প্ৰশ্নৰে উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে এডুকেশ্যন মানে অধ্যক্ষ মহোদয় নন সাপ্লিমেন্টারি নাই ইয়াত সাপ্লিমেন্টারি না প্রশ্ন নাই অনলি লে আপুনি কিবা কৈ দিয়ক আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াৰ শ্বৰ্ট নটিছৰ প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত দাখিল কৰা হ'ব ঠিক আছে থ্যাংক ইউ নাও কুৱেশ্যন আৱাৰ অভাৰ ইনক্লুডিং শ্বৰ্ট নটিছ কুৱেশ্যন আমাৰ এতিয়া কৰিমুদ্দিন কিবা কৈ আছে প্লিজ মেৰেজ এণ্ড ডিভোৰ্চ এক্ট এইটো অসম চৰকাৰে এতিয়া বাতিল কৰাৰ সিদ্ধান্ত লৈছে এই ইম্পৰ্টেণ্ট মেটাৰ অল ক্ৰাইটেৰিয়া ফুলফিল কৰে এই নটিছটো মই পাইছো আৰু বিষয়টো যিহেতু এতিয়ালৈকে সদনত অহাই নাই এটা চৰকাৰে ইটোৰ ওপৰত আলোচনা কৰিছে আৰু কেবিনেট সিদ্ধান্ত ইমপ্লিমেণ্ট নহয় এইটো আপোনাৰ সদনত তেওঁলোকে যেতিয়া বিল আহিব তেতিয়া সম্পূৰ্ণ আপোনালোকে ডিছকাশ্যন কৰিব পাৰিব সেইটো কাৰণে এতিয়া এডজন কৰি কোনো আলোচনা কৰাৰ প্ৰয়োজন নাই মই এইটো অগ্ৰাহ্য কৰিছো এইটো মই একচেপ্ট কৰাম প্লিজ এইটো বিল আহিব যদি চৰকাৰে বিচাৰে চৰকাৰে এতিয়াও মানে একো কিবা কৰা নাই হ'ব গতিকে সদনৰ এইটো আলোচনা কৰাৰ যথেষ্ট সুযোগ আছে সদনৰ যথেষ্ট এতিয়া কোনটো লৈ আলোচনা কৰিব প্লিজ নেক্সট
আইটেম নাম্বার 3 অনারেবল মিনিস্টার অনারেবল মিনিস্টার অশোক সিংঘাল লে অফ দ্য মানত এটা কথা হাউচৰ সদস্যসকলক মই জনাব খোজো যে বিলখন আমি সদনত এতিয়াও অনা নাই সদনত যেতিয়া বিলখন আনিব তেতিয়া আপোনালোকে তাৰ ওপৰত আলোচনা কৰিব সুবিধা পাব কিন্তু বিলখন আমি কিয় বাতিল কৰি খুজিছো কেবিনেট ডিসিশন লৈছো আপোনালোকে বুজিলেই হ'ল যে এই আইনখনত এটা অখিল গগৈ ডাঙৰীয়াও থিয় হৈছে কাৰণে মই আচৰিত হৈছো অধ্যক্ষ মহোদয় এই আইনখনত এটা অদ্ভুত ক্লজ আছে যিটো ক্লজ মতে কোনে জানে নাজানে মই ক'ব নোৱাৰো আপোনালোকে নাজানি উঠি লৈছে নেকি বিধানসভা চলি থাকোতে যিকোনো চৰকাৰী সিদ্ধান্ত ললে আগতে ছাৰ সদনত ক'ব লাগে আৰু সদনত এই বিষয়ে অৱগতি নকৰাকৈ কেবিনেট ডিচিশন লৈছে তাৰপিছত ছাৰ এতিয়া আপুনি এনেকে এনাউন্স কৰিছে নেকি ছাৰ যে এইটো এতিয়া এটা বিবৃতি দিব বুলি কোনটো ডিভাইচত ছাৰ এইটো কৰা হৈছে অনুগ্ৰহ কৰি আপোনাৰ ফালৰ পৰা স্পষ্টীকৰণ এটা দিলক অধ্যক্ষ মহোদয় ইণ্ডিপেণ্ডেণ্ট গোটেই হাউচটোৰ সদস্যসকল থিয় হৈছে এটা কেবিনেট ডিচিশনক কেন্দ্ৰ কৰি যিকোনো বিল প্ৰথমতে কেবিনেটত এপ্ৰুভ হয় কেবিনেটৰ পিছত হাউচত এইটো নৰ্মেল নিয়ম ইয়াতো আমি একো নিয়মৰ বাহিৰত কৰা নাই গতিকে এইটো হাউচত যিকোনো বিলে আজি যিমান বিল হৈছে প্ৰত্যেকখন বিলে প্ৰথমতে কেবিনেটত এপ্ৰুভ হৈছে আপুনি ষ্টেটমেণ্ট দিবলৈ দিছে নেকি প্লিজ আপুনি ষ্টেটমেণ্ট দিবলৈ দিছে নেকি আপোনাৰ একো বিষয়ে আপুনি বহক ষ্টেটমেণ্ট দিবলৈ কি ক'ব খুজিছে আপুনি বহক ইয়াতে ছাৰ আপোনাৰ ফালৰ পৰা প্ৰথমতে আহিব লাগে যে মুখ্যমন্ত্ৰী এটা গুড কেবিনেট সিদ্ধান্ত পিছত বিবৃতি দিব অধ্যক্ষ মহোদয় যদি লেজিছলেটিভ নিয়মৰ ওপৰত কোনোবাই প্ৰশ্ন সোধে মিনিমাম যিখিনি আমি সদায় হাউচত কৰি আহিছো যে এখন বিল প্ৰথম কেবিনেটত পাছ হয় তাৰ পিছত ৰাজ্যপাললৈকে যায় ৰাজ্যপালে হাউচলৈকে পঠায় সেই ধৰণে আজি বিজনেছত ছাৰ এইটো এনাউন্সমেণ্ট কৰা হোৱা নাই ছাৰ আপুনি চিফ মিনিষ্টাৰ ষ্টেটমেণ্ট আছে বুলি আমাক শুনোৱা নাই ছাৰ মিনিষ্টাৰ ষ্টেটমেণ্ট দিয়াও নাই আপোনালোকে থিয় হৈছে কাৰণে তাৰ মই জবাব দিছো আপোনালোকে থিয় হ'ব বুলি আছে নেকি আপোনালোকে বহকচোন আগতে এডজনমেণ্ট মোচনটো আনিবলৈ দিয়ক তাৰপিছত ষ্টেটমেণ্ট এডজনমেণ্ট মোচনটো অহাই নাই ছাৰ যি মন যায় তাকে কৈ অধ্যক্ষ মহোদয় আপুনি হাউচে কৈ আছে আপোনালোকে বহকচোন অপৰচুনিটি আপোনালোকে বহক অধ্যক্ষ মহোদয় এডজনমেণ্ট মোচন আপুনি ৰিজেক্ট কৰিছে আপুনি ৰিজেক্ট কৰাৰ পিছত তেখেতসকলে থিয় হৈ কৈ আছে যদি আপোনাৰ ৰুলিংটো মানি লয় ময়ো নকওঁ তেওঁলোকেও নকয় তেখেতসকলে থিয় হৈ আছে এতিয়া মই এটাই কথা কৈছো মই থিয় হোৱাৰ কাৰণটো জানিবলৈ পাই মই এটা শব্দতে মই ক'ব খুজিছো যাতে আপোনালোক থিয় হ'ব নালাগে এই আইনখন আমি কিয় বাতিল কৰিছো এই আইনখনত 6 বছৰ 5 বছৰৰ ল'ৰা ছোৱালীৰো মেৰেজ ৰেজিষ্টাৰ কৰাৰ প্ৰভিজন আছে ডিসকাশন শুনি লওক অধ্যক্ষ মহোদয় আপুনি যদি আপোনালোকে শুনি লওক অধ্যক্ষ মহোদয় আপুনি যদি ইউডিএফৰ এজনক ক'ব দিয়ে আপুনি যদি ইউডিএফৰ এজনক ক'ব দিয়ে কংগ্ৰেছৰ এজনক ক'ব দিয়ে মোৰ কোনো আপত্তি নাই মই আপত্তি কৰা নাই আপোনালোকক মইতো কৈছো যে ক'ত স্পিকাৰে ৰিজেক্ট কৰিছে কিন্তু আপোনালোকে যদি এজনে এনেকুৱা ড্ৰেকনিয়ান এক্ট এখনক যদি সমৰ্থন কৰি আপোনালোকে ক'ব খুজিছে আপোনালোকে কওক না আৰে অলপ বাচ্চাৰ কাৰণে ভাবক 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিওঁ আপোনালোকে যি কৰক आप लोग सुन लीजिए असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं हम होने नहीं दूंगा जब तक हिमंता बिश्व शर्मा जिंदा है जब तक असम में चाइल्ड मैरिज नहीं होगा आप सुन लीजिए আপোনালোকে বহকচোন আগতে আপোনালোকে বহক আপোনালোকে কৈ আছে দেখোন মইতো আপত্তি কৰা নাই মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে কৈ থাকক একেবাৰে আৰু পইণ্ট ব্লেংক শুনি লওক মুছলমান
মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব। এইটো আপোনালোকে বুজি লওক, আপোনালোকে বুজি লওক। আৰু আপোনালোকক मैं आप लोगों को चैलेंज करना चाहता हूँ, 2026 सन का पहले मैं ये दुकान बंद कर दूंगा, ये दुकान बंद कर दूंगा। সংশোধন কৰিব পাৰিলে হয়, এই আইনখন ছাৰ সংশোধন কৰাৰ লাগে। আজি কংগ্ৰেছ 8 আৰু 10 এমেণ্ডমেণ্ট কৰিব পাৰিলে হয় ছাৰ। 8 আৰু 10 এমেণ্ডমেণ্ট কৰি lawful guardian can make application for registration of marriage on behalf of minors. আজি লাজ নালাগে যে বাচ্চা ল'ৰা 6 বছৰ 7 বছৰ 8 বছৰ ল'ৰা ছোৱালীৰ বিয়াৰ ফেভাৰত কংগ্ৰেছ থিয় হৈছে। অধ্যক্ষ মহোদয় হৈছে এইটো আইটেম আমি নিজৰ ছোৱালীবিলাকক বিয়া দিয়ক। আইটেম নম্বৰ 3 ছাৰ আমি ছাৰ আইনখন ভুল ব্যাখ্যা কৰিছে, আইনখন ছাৰ এমেণ্ডমেণ্ট কৰিব পাৰিলে হয়। আমি কিমান দেৰি 10 মিনিটৰ কাৰণে ছাৰ সদন ত্যাগ কৰিছো। ঠিক আছে, মাননীয় অধ্যক্ষ মহোদয়, কিয় বন্ধ? এই হাউচত যাতে ভাৰতৰ মানুহেও বুজি পায়, মই হিন্দীতে কৈছো। বাৰে বাৰে আমাৰ মাইক বন্ধ কৰি দিয়া হয়, মাইকটো পাৰ্মানেণ্ট বন্ধ হৈ যাব। নহয় এইটো মই কৈ আছো, ডিক্টেটৰ চলিব। অধ্যক্ষ মহোদয়, এনেকুৱা নহ'ব। UDF और कांग्रेस जान ले। আপোনালোকে বহক। মাননীয় অধ্যক্ষ ऑनरेबल स्पीकर सर, ये कांग्रेस और UDF जान ले कि असम में मैं बाल विवाह होने नहीं दूंगा। हम लोग चाहता है और जब तक हिमंत बिश्व शर्मा जिंदा है तब तक ये असम में नहीं होगा। ये आप सुन लीजिए। नहीं करने देगा। প্লিজ সাইলেন্ট। অধ্যক্ষ মহোদয় প্লিজ সাইলেন্ট। মই অগ্ৰাহ্য কৰিছো এইটো। মাননীয় অধ্যক্ষ মহোদয়, কুৱেশ্যন নম্বৰ ভাৰতৰ সংবিধানে নম্বৰ 3 পাৰ্চনেল ল' কৰিছে। Item number 3. Indian Constitution allowed the personal law of Muslim marriage and divorce. This is under the personal law. Indian Constitution only মিনিষ্টাৰৰ কিবাটো ৰেকৰ্ডত যাব। শ্ৰী ফিজুজ হাজৰিকা। অধ্যক্ষ ডাঙৰীয়া, মই মাননীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ হৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ 2022 চনৰ ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি আছামৰ বাৰ্ষিক প্ৰতিবেদন সদনত দাখিল কৰিলোঁ। আইটেম নম্বৰ 4 শ্ৰী বিমল বৰা। অধ্যক্ষ ডাঙৰীয়া, মই সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ হৈ বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ 2032-23 চনৰ ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ। আইটেম নম্বৰ 5 শ্ৰীমতী নন্দিতা গাৰ্লছা। Honourable Speaker, sir, with your permission, I please don't come in the ring. Please, ইয়াতে আহিব নালাগে। Assam Power Corporation Limited. Please আহিব নালাগে। Please ইয়াত আহিব নালাগে। Please হৈ গ'ল, পঢ়ি যাওক আপোনালোকে। মই অগ্ৰাহ্য কৰিছো এইটো, ইয়াত ন ডিছকাশ্যন, সেইটোৰ ওপৰত কোনো ডিছকাশ্যন নাই। শ্ৰী নন্দিতা গাৰ্লছা কাণত লৈ ল'ব চবে, যিবিলাক ৰিপৰ্ট লেখ কৰিব। I beg to lay the annual report for the year 22-23 of Assam Power Generation Corporation Limited. শ্ৰী যোগেন মহান। স্যার, মাইকটো কিয় বন্ধ কৰি ৰাখিছে আমাৰ? স্যার, মাইকটো কিয় বন্ধ কৰি? ইমাৰ্জেন্সি হৈছে নেকি? ইমাৰ্জেন্সি তেতিয়াই পাব। অকল চিফ মিনিষ্টাৰ মাইকটো খুলি মাননীয় ৰেকৰ্ডত নাযাব, অনলি মানে ৰিপৰ্ট লিংক। মই 2019 আৰু 20 চনৰ আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ লিমিটেডৰ 36তম বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ। আইটেম নম্বৰ 7 শ্ৰী ৰঞ্জিত কুমাৰ দাস। প্লিজ নো শ্লোগান। অধ্যক্ষ ডাঙৰীয়া, মই মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ হৈ 31 আগষ্ট 2023 তাৰিখৰ খাদ্য